নমস্কাৰ পোনপ্ৰথমে সকলোলৈকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আমাৰ মহানুভৱতালৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম ৰক্তহীনতা বা এনিমিয়াৰ বিষয়ে শৰীৰত হিমোগ্লোবিনৰ পৰিমাণ কমি যোৱা বা শৰীৰৰ কোষসমূহলৈ অক্সিজেনৰ সৰবৰাহ কমি যোৱা অৱস্থাকে ৰক্তহীনতা বুলি কোৱা হয় এনিমিয়া বিভিন্ন প্ৰকাৰৰ হোৱা দেখা পোৱা যায় এনিমিয়া ক্ষণস্থায়ী বা দীৰ্ঘম্যাদী হ'ব পাৰে আৰু ইয়াৰ লক্ষণসমূহো ইয়াৰ কাৰণ অনুযায়ী মৃদুৰ পৰা ভয়ানক হোৱা দেখা পোৱা যায় এনিমিয়া কাৰণৰ ওপৰত ভিত্তি কৰি ইয়াৰ লক্ষণসমূহো ভিন ভিন হয় ইয়াৰ ভিতৰত অতিশয় ক্লান্ত বা ভাগৰুৱা দুৰ্বলতা হেতা পৰা হালধীয়া ৰঙৰ ছাল অনিয়মিত হৃদস্পন্দন বুকুৰ বিষ হাত ভৰি ঠাণ্ডা পৰি যোৱা বা ফুলি উঠা মূৰৰ বিষ ইত্যাদি সাধাৰণতে আমি চকুৰ তলৰ পতাত জিভা নখ ইত্যাদিত ৰক্তহীনতাৰ পৰীক্ষা কৰোঁ ৰক্তহীনতা হ'লে এই সকলোবোৰ হেতা পৰি থাকে এনিমিয়া প্ৰধানতঃ তিনিটা কাৰণত হয় প্ৰথমতে শৰীৰত পৰ্যাপ্ত পৰিমাণৰ লোহিত ৰক্ত কণিকাৰ উৎপত্তি নোহোৱাৰ ফলত এনিমিয়া হয় দ্বিতীয়তে হঠাৎ কোনো কাৰণত শৰীৰৰ পৰা যথেষ্ট পৰিমাণে ৰক্তক্ষৰণ হ'লেও এনিমিয়া হোৱা দেখা যায় আৰু তৃতীয়তে শৰীৰৰ লোহিত ৰক্ত কণিকাসমূহ ধ্বংসপ্ৰাপ্ত হ'লেও এনিমিয়াৰ সৃষ্টি হয় এতিয়া আমি আলোচনা কৰিম বিভিন্ন প্ৰকাৰৰ ৰক্তহীনতাৰ বিষয়ে প্ৰথমতে আইৰণৰ অভাৱত হোৱা ৰক্তহীনতা এই প্ৰকাৰৰ ৰক্তহীনতা বেছিভাগ মানুহৰ মাজত হোৱা দেখা পোৱা যায় আমাৰ শৰীৰত হিমোগ্লোবিন উৎপন্ন হ'বলৈ আইৰণৰ দৰকাৰ হয় পৰ্যাপ্ত আইৰণৰ অভাৱত আমাৰ শৰীৰে লোহিত ৰক্ত কণিকাৰ বাবে দৰকাৰী হিমোগ্লোবিন উৎপন্ন কৰিবলৈ অপাৰগ হয় আইৰণৰ ছাপ্লিমেণ্টৰ অভাৱত বেছিভাগ গৰ্ভৱতী মহিলাই এনেধৰণৰ ৰক্তহীনতাত ভোগাত দেখা পোৱা যায় দ্বিতীয়তে ভিটামিনৰ অভাৱত হোৱা ৰক্তহীনতা আইৰণৰ লগতে শৰীৰত লোহিত ৰক্ত কণিকাৰ উৎপত্তিৰ বাবে ফলেট আৰু ভিটামিন B12ৰ দৰকাৰ হয় ভিটামিন B12 আৰু ফলেটৰ অভাৱত আমাৰ শৰীৰে পৰ্যাপ্ত লোহিত ৰক্ত কণিকা আৰু হিমোগ্লোবিন উৎপন্ন কৰিব নোৱাৰে ভিটামিন B12ৰ অভাৱত শৰীৰত মেগালোব্লাষ্টিক এনিমিয়া আৰু পাৰ্নেচিয়াছ এনিমিয়া হোৱা দেখা যায় আহক আমি জানি লওঁ এই দুই ধৰণৰ এনিমিয়াৰ বিষয়ে মেগালোব্লাষ্টিক এনিমিয়া পৰ্যাপ্ত পৰিমাণৰ ভিটামিন B12 আৰু ফলিক এচিডযুক্ত খাদ্য গ্ৰহণ নকৰিলে এনেধৰণৰ ৰক্তহীনতাৰ সৃষ্টি হয় ইয়াৰ প্ৰধান লক্ষণসমূহ হ'ল মাংসপেশীৰ দুৰ্বলতা ছাল হেতা পৰি যোৱা ভোক নলগা শৰীৰত ওজন হ্ৰাস হোৱা দ্ৰুত হৃদস্পন্দন হাত ভৰি জিনজিননি ইত্যাদি পাৰ্নেচিয়াছ এনিমিয়া শৰীৰত কিবা কাৰণত ইন্ট্ৰিনসিক ফেক্টৰৰ পৰিমাণ কমি গ'লে ক্ষুদ্ৰান্তই পোষকত্বৰ লগতে ভিটামিন B12 অৱশোষিত কৰি ল'ব নোৱাৰে ফলত শৰীৰত ভিটামিন B12ৰ অভাৱ পৰিলক্ষিত হয় আৰু পাৰ্নেচিয়াছ এনিমিয়া হয় হাড়ৰ মজ্জাৰ বিসংগতিৰ ফলতো আমাৰ শৰীৰত ৰক্তহীনতাৰ সৃষ্টি হয় এপ্লাষ্টিক এনিমিয়া হাড়ৰ মজ্জাত লোহিত ৰক্ত কণিকা সৃষ্টিকাৰী কোষৰ অতিমাত্ৰা হ্ৰাস বা ধ্বংসপ্ৰাপ্ত হোৱাৰ ফলত এই ধৰণৰ ৰক্তহীনতাৰ উৎপন্ন হয় এই ধৰণৰ ৰক্তহীনতা অৱশ্যে জন্মগত হ'ব পাৰে বা কোনো ঔষধ সেৱন ৰেডিয়েশ্যন কেমোথেৰাপি বা হাড়ৰ মজ্জাৰ সংক্ৰমণৰ বা আঘাতৰ ফলতো সৃষ্টি হ'ব পাৰে থেলাছমিয়া ই এবিধ জন্মগত ৰক্তবিকাৰ ইয়াৰ ফলত শৰীৰত কম সংখ্যক লোহিত ৰক্ত কণিকাৰ লগতে কম পৰিমাণৰ হিমোগ্লোবিনৰ সৃষ্টি হয় ফলত শৰীৰত ৰক্তহীনতাৰ সৃষ্টি হয় আৰু কোষবোৰে পৰ্যাপ্ত অক্সিজেন লাভ নকৰে এইবোৰৰ উপৰিও অন্যান্য কাৰণ বা বেমাৰৰ বাবেও আমাৰ শৰীৰত ৰক্তহীনতাৰ সৃষ্টি হয় জীৰ্ণ বা পুৰণি কিডনী বিকলতা হাইপথাইৰয়ডিজম ডায়েবেটিছ আৰু লগতে বুঢ়া বয়সত স্বাভাৱিকতে হিমোগ্লোবিন সৃষ্টিৰ পৰিমাণ কমি যায় ৰক্তহীনতাৰ ফলত শৰীৰত বহুতো স্বাস্থ্যজনিত সমস্যা বা জটিলতাৰ সৃষ্টি হয় অতিশয় ভাগৰুৱা গৰ্ভাৱস্থাৰ জটিলতা হৃদৰোগ তথা মৃত্যু পৰ্যন্ত হ'ব পাৰে কিছুমান এনিমিয়া স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ জৰিয়তে নিৰাময় কৰিব পৰা যায় আইৰণ আৰু ভিটামিনৰ অভাৱত হোৱা ৰক্তহীনতাৰ বাবে আইৰণ আৰু ভিটামিনযুক্ত খাদ্য গ্ৰহণ কৰিব লাগিব আইৰণযুক্ত খাদ্যৰ ভিতৰত মাংস বিন দাইল সেউজীয়া শাক শুকান ফল আমলখি খেজুৰ ইত্যাদি তেনেদৰে ফলেট আৰু ইয়াৰ সংশ্লেষিত ফলিক এচিড ফলমূলৰ ৰস সেউজীয়া শাক পাচলি মটৰ ৰাজমাহ বাদাম দাইল ইত্যাদিত পোৱা যায় ভিটামিন B12 সাধাৰণতে মাংস গাখীৰ বা গাখীৰৰ দ্বাৰা বনোৱা খাদ্য ধান বা ঘিহুৰ পৰা বনোৱা খাদ্য শস্য সয়াবিন আদিত পোৱা যায় ভিটামিন C চাইট্ৰাছ বা টেঙা ফল আৰু ফলৰ ৰস যেনে আমলখি নেমু ফুলকবি তৰমুজ বিলাহী ষ্ট্ৰবেৰী ইত্যাদিত পোৱা যায়
ইমান সময় আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। এক সুস্থ চিন্তাৰে এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত অতি সংখ্যাত আমি এটি অতি প্ৰয়োজনীয় বিষয় আপোনালোকৰ মাজলৈ লৈ আহিম। আকৌ পুনৰবাৰ এক নতুন বিষয় লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। নমস্কাৰ।